নমস্কাৰ বন্ধুসকল, মোৰ লগত আছে এজন বিশেষ ব্যক্তি। আমাৰ সুতপুত কৰ্ণৰ কেছেটটোৰ কালজয়ী গীত কুন্তি আই জনমৰ প্ৰভাতী বেলা কিয় জন্ম দিলা, সেই যিটো গীত, সেই কালজয়ী গীতটোৰ কথা আৰু সুৰ কৰা ব্যক্তিজন এয়া মোৰ অতিকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ খুৰা হয়, অজিত। কিন্তু দাদা বুলি মাতো, সৰুৰ পৰাই মই এখেতৰ কোলাত ডাঙৰ হৈছোঁ। আৰু অজিত দা, কি ক'বা সেই তাহানি দিনৰ সেইবিলাক মুহূৰ্তৰ কথা ভাবিলে কেনেকুৱা মনত পৰে? সেই সোণালী দিনৰ কথা মনত পৰিলে মোৰ আজিও মনটো কি ক'ম, মই তেনেকুৱা নিচিনা লাগে। খুব ভাল লাগে সেই সোণ প্ৰডাকশ্যনৰ সেই গীতসমূহ। সেই অকল কুন্তি আই বুলিয়েই নহয়, নল দময়ন্তীৰ বনলৈ গ'ল, নিষাদ ৰাজ্যৰ পুষ্কৰ ৰজা হ'ল, সেই গীতটোৰ কথাসুৰ ৰচোতা অজিত দা হয়। আৰু কোনটো গীত আছিলে? আৰু আছিলে মোৰ একলব্য গুৰু দক্ষিণা, যিটো একলব্য টাইটেল যিটো চং, একলব্য গুৰু দক্ষিণাৰ টাইটেল চংটোৰ ৰচোতা অজিত দা। এনেকৈ আৰু বহুতকেইটি কেছেট আছে। মই আৰু মায়ে গোৱা যিটো মা কেলৈ জন্ম দিলা, সতীত্বৰ ৰাখিবৰ মনে ৰাস্তাৰ কাষত পেলালা, সেইটো সখা ভগৱান কেছেটটোৰ একদম কালজয়ী গীত, সেইটো অজিত দাই লিখিছে। আৰু আহা সখী যিটো যোৱা বছৰ মই এৰিছিলোঁ, ৰাসৰ লগত সংলগ্ন থকা এটি টোকাৰী গীত, দিহানাম গীত মায়ে গাইছিলে, সেইটো অজিত দাই হেৰি কৰিছিলে। সঁচাকৈ ন, সেই দিনবিলাক সঁচাকৈ মনত পৰিলে খুব ভাল লাগে। আৰু যিমানখিনি গীত এৰিলোঁ, প্ৰকৃততে ৰাইজৰ শ্ৰোতায়ো ভাল পাইছিলে তেতিয়া দিনত। তেতিয়া অডিঅ' কেছেটহে আছিলে। তেতিয়া অডিঅ' কেছেট শুনি মোৰ প্ৰায়বিলাক গীতেই শুনি ৰাইজে ভাল পাইছিলে। তেনেকৈ সোণালী কেছেটৰ যিকেইটা বিহু আছিলে, আজি দেখোন সোণালী নতুন নতুন লাগিছে। হয়। তাৰপিছত আছিলে মোৰ গীত আছিলে 92ত আছিলে নীল আকাশত উৰা মাৰা গংগা চিলনী, ক'বানে বাৰু তুমি মোক ভাল পাওঁ বুলি, ৰৈ ৰৈ ৰতি মইনামতী, মই কান্দিছোঁ দুপৰাতি, শিৰত ৰঙা সেন্দুৰ সানি কিয় তুমি গলা গুচি। তেনেকৈ বহুত গীত আছিলে। এখেতৰ কলমতে পৰশ পাই উঠিছিলে সেইটো গীত, কথা আৰু সুৰ কৰিছিলে। আৰু চবেই মিলিজুলি আচলতে দেউতা আৰু মোৰ বৰ্তমান প্ৰয়াতন ভিন্দু নলিন হাজৰিকাদেৱ, তেখেতে মিলিজুলি সকলোৱে, অজিত বৰ্তা, এনেকৈ বিমান দা, সকলোৱে মিলিজুলি মিউজিকখিনি কৰিছিলে। সঁচাকৈ সেই সোণালী দিনবিলাক আৰু আকৌ, কিন্তু মই কুন্তি আই, এই নল দময়ন্তী, এই গীতসমূহ মই আকৌ পুনৰবাৰ অসমবাসী ৰাইজলৈ এৰি দিম। তাৰ বিষয়ে কি ক'ব? খুব ভাল কথা। আমাৰ গীতবিলাক আগৰ প্ৰজন্মৰ মানুহে কিছুমানে শুনিছিলে, এতিয়াতো শুনা নাইকিয়া নতুন প্ৰজন্মই। গতিকে যদি কিন্তু তথাপিও সাংঘাতিক ডিমাণ্ড, মানে ৰাইজে খুব মোক দাবী কৰি আছে, সেই গীতকেইটা লাগে, ক'ত পাম, কেনেকৈ কি কৰিম, ভাইটি দিয়াচোন, মানে এনেকৈ খুজি আছে। নাই, সেইবিলাক গীত একদম কালজয়ী গীত। ভাল লাগে গীতবিলাক, মেলডি প্ৰধান আছে, কাহিনীমূলক আছে, সেইটো ৰাইজে শুনি, শ্ৰোতাই শুনি ভাল পাব। খোল নেগেৰা বজোৱাৰ যিখিনি আদব কায়দা বা পাৰ্কাছন, যিবিলাক টোকাৰী, বেঞ্জু বা এক্টাৰখনৰ প্ৰয়োগ কেনেকৈ হৈছিলে গানবিলাকত, য'তে ত'তে বজোৱা নাই, ফিলাৰ্ছবিলাকত, সেইবিলাকত সঁচাকৈ সেই আদব কায়দাবিলাক, মিউজিকৰ যিটো মিউজিক প্ৰধান কেছেট গীতটোৰ মিউজিকটো সাংঘাতিক এটা মানে প্ৰাণ পাই উঠে। মিউজিকটো বহুত বেলেগ ধৰণৰ, বেলেগ কেছেটৰ লগত নিমিলে। তোমাৰ মায়ে গাইছিলে, হেৰি মা নিতুমণি বৌয়ে গাইছিলে, আহা সখী অ সখী বৃন্দাবনে যাওঁ, বজাইছে কানাই বজাইছে বাঁহী নয়ন ভৰি চাওঁ, সখী অ সখী বৃন্দাবনে যাওঁ, বজাইছে কানাই বাঁহী নয়ন ভৰি চাওঁ। ইয়াত মই যে যিটো ঘটম বজাওঁ, এই মটকাটো, মাটি কলহটো, সেইটো ইয়াত এনেকুৱাকৈ ধুনীয়াকৈ প্ৰয়োগ কৰিছে, বজাইছে কানাই বা, এইটো মানে সেই ইফেক্টটো কোনোবা বেছ বা উফৰ ছিষ্টেমত শুনিলে উফৰটো একদম লৰি যাব, বা গাড়ীৰ ছিষ্টেমত শুনিলে গাড়ীখনৰ ছিষ্টেম লৰি যায়, মানে বা হেডফোনত গম পায় বস্তুটো কেনেকৈ, মানে বস্তুবিলাক মই পাৰ্কাশ্যনৰ প্ৰধান ইউজটোৰ কথা কৈ আছোঁ। মানে পাৰ্কাশ্যনৰ মিউজিকখিনি বহুত বেলেগ ধৰণৰ। সেই গীতসমূহ আকৌ পুনৰবাৰ এৰি আছোঁ। ৰাইজে আশা কৰোঁ সকলোৱে যেন ৰাইজে ভাল পাব আৰু বহুতো শ্ৰোতাই শুনিবলৈ বিচাৰি আছে। আৰু সেই পুৰণি বিহু গীতসমূহো নতুন এটা ন ৰূপত, ন সাজত
উপস্থাপন কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ।